গোলাঘাট জিলাৰ অকামূলা গাঁৱত অৱস্থিত ধৰ্মীয় স্থান ঐতিহাসিক সমন্বয় ক্ষেত্ৰ, য'ত প্ৰতিটো বছৰৰ কাতি মাহৰ বৰগুৰি ভোগলৈ আগমন হয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তগণ। এজোপা পুৰণিকলীয়া বৰগছক কেন্দ্ৰ কৰি এই বৰগুৰি ভোগস্থল গঢ় লৈ উঠিছে। বহু স্থানীয় লোকৰ মতে এই বৃহৎ বৰগছজোপাৰ বয়স প্ৰায় 150 বছৰ অতিক্ৰম কৰিছে। স্থানীয় লোকৰ মতে এই বৰগছজোপা ৰাতিয়া মুদৈ নামৰ এজন স্থানীয় লোকে ৰোপণ কৰিছিল। পূৰ্বতে স্থানীয় গৰখীয়াসকলে গৰু চৰাই এই স্থানত ভোজ ভাত খাইছিল। এবাৰ গৰখীয়াসকলে ভোজ ভাত খাওঁতে মানুহৰ সংখ্যা সৰহ হৈছিল আৰু অলপ স্থানীয় লোকো ভোজলৈ আহিছিল। তেতিয়া গাঁৱৰ এজন দেউৰীয়ে গৰখীয়াসকলক সেই ভোজ ভাত ৰান্ধি দিছিল। কিন্তু সেই নিশা দেউৰীজনৰ সপোনত দেখা দিছিল বুঢ়া ডাঙৰীয়াই। বুঢ়া ডাঙৰীয়াই দেউৰীজনক সপোনত গৰখীয়াসকলে খোৱা ভোজক ভোগ হিচাপে দিবলৈ জনাইছিল। সপোনৰ এই কথাখিনি দেউৰীজনে পিছদিনা গাঁৱৰ ৰাইজক অৱগত কৰালে আৰু গাঁৱৰ ৰাইজেও ঠিক কৰিলে যে অহা বছৰৰ পৰা তেওঁলোকে বৰগুৰিত ভোগ হিচাপে দিব। আৰু সেই তেতিয়াৰ পৰা আৰম্ভ হৈছিল বৰগুৰিৰ ভোগ। লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে এই ভোগস্থলীৰ বিষয়ে জানিবলৈ ল'লে আৰু এই ঠাইত ভোগ দিবলৈ ভক্তগণৰ আগমন হ'বলৈ ল'লে। কাতি মাহৰ কোনোবা এটা দেওবাৰত গাঁৱৰ ৰাইজে সিদ্ধান্ত লৈ এই ভোগ অনুষ্ঠিত কৰে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে এই স্থলীলৈ। লোকবিশ্বাস অনুসৰি মনত থকা যিকোনো সম্ভাৱ সিদ্ধিৰ বাবে চাকি বন্তি আৰু কেঁচা বা পকা ভোগ আগবঢ়ালে মনৰ ভাৱ সিদ্ধি হয়। ডাঙৰীয়াৰ বাবে আগবঢ়োৱা এই ভোগ বছৰীয়াৰ বাহুল্যলৈ আহিব ধৰিলে। এই ডাঙৰীয়া ভোগত ভক্তগণে বেছিকৈ আমৰলীয়া হাঁহ, কোমোৰা, ইটাগুৰিয়া পাৰ ইত্যাদি আগবঢ়ায়।